Hey everyone, welcome back to my another video. So কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো বহুত ভালে আছে ময়ো ভালে কুশলে আছো এতিয়ালৈকে আৰু আজি মই কিছুমান মোভাগৰ পাৰ্সোনাল কামৰ কাৰণে অলপ বাহিৰত ওলাই যাম আৰু কামখিনি কৰি মই অলপ ভাবি থৈছো আৰু ক'বাত যাম বুলি যদি সময় মিলে হেতু কাৰণে ব্লগটো এতিয়া ষ্টাৰ্ট কৰি লৈছো তেতিয়াহে মই কন্টিনিউ কৰিব পাৰিম নহলে মই বাহিৰত কেমেৰা ধৰা একদমে মন নোযোৱা হৈ যায় মানে একদম বহুত বেছি লাজ কৰো হেতু কামৰ কাৰণে সো আৰু লগতে আজি ৰাখি পূৰ্ণিমা সকলোলৈকে ৰাখি পূৰ্ণিমাৰ বহুত শুভেচ্ছা থাকিলে আৰু কি আহে মই ওলাই যাম আপোনালোককো কিমানখিনি সম্ভৱ হয় দেখাম আশা কৰো আপোনালোক সকলোৱে ভিডিওটো কন্টিনিউ চাই থাকিব আৰু লাইক কমেন্ট আৰু শেয়াৰ কৰিব একদম নাপাহৰিব সো লেটস গেট ষ্টাৰ্ট দ্য ভিডিও So এতিয়া মই ঘৰৰ পৰা ওলাই আহিছো দেউতাৰ লগত আৰু আপোনালোকে ভিডিওটো কন্টিনিউ চাই যাব কি কৰিম মই আৰু এয়া মই বজাৰ কৰাত ব্যস্ত মই প্ৰায় সকলোবোৰ ভিডিও আপোনালোকক কৰি দেখাবলৈ অলপ অসুবিধা হৈছিল যেহেতু মই বহুত কামত ঘূৰি আছিলো হেতু কাৰণে মই আপোনালোকক সকলোবোৰ দেখাব পৰা নাই যিমানখিনি পাৰিছো দেখাইছো চাই থাকিব এয়া আজি দেওবাৰৰ লখিমপুৰখন যেহেতু দেওবাৰে অলপ ভিৰভাৰবোৰ কম হয় আৰু দোকান পোহাৰো বহুত কমকৈ খোলা আছে তো কাৰণে এনেদৰে আহি বহুত বেছি ভাল লাগিছে এতিয়া মই আপোনালোকক লৈ যাম লখিমপুৰবাসীৰ মাজত খুবেই সমাদৰ লাভ কৰা এখন বিশেষ আলোকচিত্ৰ যিখন আঁকিছে নীলিম মহন্ত আৰু মিন পাটিৰে বলকচোন যাও মোৰ লগত এয়া আমি আহি পাই গলোহি দেখিছে মানুহ খুব বেছি ভিৰ সকলোৱে ফটো মৰাত ব্যস্ত লভলিনা বৰগোহাঁই বিশেষ ফটোখনৰ ওচৰত আমিও যাও বলক এয়া মোৰ বেক সাইডত হল লভলিনা বৰগোহাঁই চাওক কিমান ধুনীয়াকৈ বনাইছে লখিমপুৰবাসীৰ মাজত খুবেই সমাদৰ লাভ কৰিছে বহুতে বেছি ভালকৈ বনাইছে যা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ইমানেই বেছি ভাল লাগিছে আৰু বহুত আকৰ্ষণীয় হৈছে সকলোৱে ইয়াত আহি ফটো মৰাত ব্যস্ত ময়ো হেয়া আপোনালোকক দেখালো যেহেতু মই কামত বিজি থকাৰ কাৰণে সময়টো মেনেজ নহলে হেহে মই ইয়ালৈকে আহি আপোনালোকক এইখন দেখালো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট বক্সত জনাব